হাই গাইজ, মই বহুত দিনৰ মূৰত এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। মই আজি গৈ আছোঁ মোৰ ছোৱালীৰ বন্ধুৰ ঘৰলৈ। বন্ধুৰ ঘৰ হৈছে মালিগাঁও মিঠা আমত। মই যিহেতু আগে পিছে আহি পোৱা নাই, এই ঠাইলৈ আহি পোৱা নাই, ইহঁতৰ ঘৰলৈ আহি পোৱা নাই। প্ৰথম আহিছোঁ, অকণমান পাহাৰত উঠিব লাগে যদিও খুবেই ধুনীয়া লাগিছে ঠাইখিনি। আৰু সৌটো ঘৰ আমি আহি পালোঁ। আমি অহাৰ আগতে বাকীখিনি বন্ধু বান্ধৱী আহি পাইছে মাইনাৰ। আৰু পাকঘৰলৈ সোমাই গ'লোঁ। আটাই গাৰ্জেনে মিলি বনোৱাত লাগি আছে। মোৰ অকণমান দেৰি হ'ল আহি পাওঁতে। আৰু এই বন্ধু বান্ধৱীখিনি হৈছে স্কুলীয়া লগ। গতিকে এতিয়া সিহঁতে যিহেতু কলেজ পাইছে, বেলেগ বেলেগ কলেজে পঢ়ে গোটেইকেইজনীয়ে, গতিকে ইহঁতে একেলগ হৈ খুবেই ভাল পাইছে আজি। আমাৰো খুব ভাল লাগিছে গাৰ্জেনখিনি, আমি খুব ফূৰ্তি কৰিছোঁ। ইয়াৰে পিছতে আমাক চাহ খাব দিলে, আমি চাহ খালোঁ। তাৰপিছত বাহিৰলৈ ওলাই দেখিলোঁ সৰুকৈ ইমান ধুনীয়া এখন বাগিচা। তাত দেখিলোঁ জলকীয়া, মান ধনিয়া, বেঙেনা, কি যে নাই। গতিকে মানুহৰ কৰ্মী হ'লে চবখিনিয়ে কৰিব পাৰি। ইমান কম ঠাইত ইমান ধুনীয়াকৈ যত্ন কৰি, ইমান ডিচিপ্লিন কৰি ইমান ধুনীয়াকৈ ৰুইছে। মানমুনি, এল'ভেৰা, বহুতখিনি বস্তুৱে আছে। ইমান ভাল লাগিছে দেখি পাই। তাৰে পিছতে ইহঁতে খোৱাৰ কাৰণে, ল'ৰা ছোৱালীখিনিক খোৱাৰ কাৰণে ভাবিছে আমি মাটিতে বহি গোটেই আটাইকেইজনীকে খোৱাব একেলগে বহি আৰু খোৱাটো আমেজে বেলেগ। গতিকে এয়া সৰুখিনিক দিলে আগতে। ইয়াৰে পিছতে আমি খাব বহিলোঁ। আমি খুবেই ফূৰ্তি কৰিছোঁ। এয়া সিহঁতে ভাষণ দি আছে অকণমান। খুবেই ভাল লগা মুহূৰ্ত। দাদাই খাই আছে। ইয়াৰে পিছতে আমি আটাই মিলি বহি খালোঁ। খুব ভাল লাগিছে মিলি খোৱা আমেজে বেলেগ। পূৰা দবাই দিছোঁ। পাটৰ চেটযোৰ পিন্ধি ল'ব লাগিছিল। আচলতে ঘৰত যেতিয়া আলহী মাতে তেতিয়া একচুৱেলি নিজে ভিডিঅ'টো মিঠাই বহুত ভাল লাগিল। পুৰা চফাকৈ খাইছোঁ। দেখা নাই আলহী আহিছিলে দেই, ভাল লাগিছে, বহুত ভাল লাগিছে। এতিয়া আমি 4:30 বাজি গ'ল, এতিয়া ভাত খাইছোঁ। কৈছে হৈ যায় আৰু দেৰি, আকৌ আজি ৰবিবাৰ। বেয়া নাপালেই হ'ল। কিয় বা বেয়া পাম, ভাল লাগিছে খাই কেনে। এতিয়া লাষ্ট মিঠাইটো। ইয়াৰে পিছতে মোৰ কাৰণে জলকীয়া ছিঙিছে, মোক জলকীয়া দিছে। মোৰ দেখি খাওঁ খাওঁ লাগি গৈছে জলকীয়াকেইটা। তেওঁ কৈছে অকণমান লৈ যাবা আৰু কেইটামান মই ছিঙি দিওঁ। জলকীয়া ছিঙি দিলে, ভেন্দি ছিঙি দিলে। খুব ইমান ধুনীয়া, কিবা বগা বগা ছটিয়াইছে, কিবা ঔষধ চাগে, মই নাজানো। খুব যত্ন কৰি ৰাখিছে, খুব ধুনীয়া লাগিছে। খাই লৈ খোৱাখিনি হজম হ'ব লাগিব যে, সেইকাৰণে সিহঁতে নাচত লাগি গ'ল। ইয়াৰ পিছতে আকৌ ভাত হজম হোৱাই নাই, আকৌ চাহ আনিছে খাবলৈ। কিমান খাম আৰু। এহেঁতে বাগৰি গ'ল আজিলৈ, ইমানেই।